রাজ্য সরকারের হিটো পলিসি রাজ্য সরকারের পলিসি হিসাবে রাজ্য সরকারে আগবাঢ়াইছে এইটো আমাৰ কাউন্সিলত তেনেকুৱা এতিয়ালৈকে বহুত ডাঙৰ এক ইম্পেক্ট বা এফেক্ট আমি দেখিবলৈ পোৱা নাই। আমি বহুত সোনকালে টেট পাতিবলৈ গৈ আছোঁ। আমাৰ যিখিনি ভেকেণ্ট পোষ্ট আছে এম ই বা এল পি বা হাইস্কুলৰ কাৰণে আমি সোনকালে টেট পাতিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে আমাক অনুমোদন দিছে। টেটটো পাতিব পৰাৰ লগে লগে টেট অনুষ্ঠিত হোৱাৰ পিছতে ভেকেণ্ট পোষ্ট যিমান আছে সেইটো আমি গোটেই ভেকেণ্ট পোষ্টত আমি মানে ফিল আপ কৰিম। টিআইত কাউন্সিলিং চেণ্টাৰ থাকিব, হায়াৰ ছেকেণ্ডাৰী হাইস্কুলত প্ৰত্যেকটো কাউন্সিলিং চেণ্টাৰ থাকিব। তাত লাইব্ৰেৰী থাকিব, যিটো লাইব্ৰেৰীত নট অনলি টেক্সট বুক আমাৰ বিভিন্ন এণ্ট্ৰেঞ্চ পৰীক্ষা দিয়াৰ কাৰণে মেডিকেল ইঞ্জিনিয়াৰিং বিভিন্ন এণ্ট্ৰেঞ্চ পৰীক্ষা দিয়াৰ কাৰণে NDA এই সব কিতাপ পত্ৰ ৰেফাৰেঞ্চ বুকবিলাক ইয়াত থাকিব উইথ ইণ্টাৰনেট ফেচিলিটি। চাওক আমি এইটো তেখেতসকলৰ চাকৰিটো দিয়াৰ পক্ষতে আছোঁ, কিন্তু যিসকল CSB নাই, চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড বা নিয়ম নীতিৰ মাজেৰে হোৱা নাই, এই চাকৰিটোতো দিব নোৱাৰে। তো যিখিনি নিয়ম নীতিৰ মাজেৰে হৈছে এইটো আমি এই বছৰৰ ভিতৰতে ৰেগুলাৰ কৰাৰ কাৰণে আমি গৈ আছোঁ। আৰু যিসকল নিয়ম নীতিৰ মাজত হোৱা নাই সেইটো আমি পুনৰ ইণ্টাৰভিউ পাতিব লাগিব বা কিবা এটা কৰিব লাগিব, এইটো আমি চাই আছোঁ। মহান ব্যক্তিসকলক আজি প্লেটিনাম জুবলিৰ এই বিশেষ মুহূৰ্তত মই শ্ৰদ্ধা জনাইছোঁ। আৰু এই দীঘলীয়া সময় এইখন বিদ্যালয়ত পাঠদান কৰি যোৱা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ হিচাপে গঢ় দিয়াত অশেষ কষ্ট কৰি যোৱা সকলো শিক্ষাগুৰুসকললৈ মই শ্ৰদ্ধা যাচিছোঁ। আৰু লগতে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অনাগত দিনত এইখন বিদ্যালয় আৰু ভাল সফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ যোৱা দশকৰ পৰা দশক ধৰি এইখন বিদ্যালয়ে বহুত মানৱ সম্পদ গঢ়িলে, অনাগত দিনতো এইখন বিদ্যালয়ে আৰু অধিক মানৱ সম্পদ গঢ়িব পাৰিব বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই ক্ষমা বিচাৰিছোঁ, যিটো আমাৰ প্ৰগ্ৰাম শ্বেডিউল আছিলে সেইমতে বেলেগ বেলেগ প্ৰগ্ৰাম আছিলে, কিন্তু আজিৰ পৰা আমাৰ দলৰ অধিৱেশন আছে, এই কাৰণে মই সময়টো অলপ আগতে লৈছোঁ। ইয়াৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। দীঘলীয়া কথা ক'ব বিচৰা নাই। আমাৰ যথেষ্ট অভিজ্ঞ আৰু শিক্ষাৰ লগত জড়িত ব্যক্তিসকল আজি অতিথি হিচাপে ইয়াত আছে। মই শিক্ষাক ভাল পাওঁ। শিক্ষাৰ যি বিষয় আছে এই বিষয়টোৱে হ'ল আমাৰ পৃথিৱীখন এটা এটা সভ্যতা গঢ় দিয়াৰ মূল যিটো চ'ৰ্চ, যাৰ দ্বাৰা আমি যাৰ দ্বারা আমি সভ্যতাটো গড় দিওঁ, itu হৈছে শিক্ষা। मोनसे सोदोमस्रिखौ गायसननाया सोलोंथाइनि गेजेरजोंसो जायो। दा बेनिखायनो दिनैनि समाव जोङो जि समाजखौ मोननो हादों बेखौ आथिखालनि सोलोंथाइ बेबस्थायासो जोंनो बे समाजखौ दानानै होदों। আজি जितु समाज আমি পাবলৈ সক্ষম হৈছোঁ এইটো আজিৰ সভ্যতাই এইটো আমাক আজিৰ শিক্ষা ব্যৱস্থাই এইটো গঢ় দিছে। বৰ্তমানৰ সময়ত শিক্ষাটো ইউনিভাৰ্চেলাইজেশ্যন হৈ গৈছে। এইটো গোটেই বিশ্বায়নত এটাই শিক্ষা হ'বলৈ গৈ আছে। আৰু ভাৰতবৰ্ষতো চেম কাৰিকুলাম ইউনিফৰ্ম কাৰিকুলাম হ'বলৈ গৈ আছে। এটা সময়ত আমি বেলেগ বেলেগ কাৰিকুলাম পাইছিলোঁ, বেলেগ বেলেগ টেক্সট বুক পাইছিলোঁ। লাহে লাহেকৈ আমাৰ ভাৰতবৰ্ষৰ যিটো কাৰিকুলাম, যিটো চিলেবাছ, এইটো এটাই হ'বলৈ গৈ আছে। আৰু এইটো মানে এইকাৰণে কৰিব লগা হৈছে কি আজি কিবা এটা যদি কম্পিটিটিভ এক্সাম আমি দিব লাগে, কিবা চাকৰি এটা ল'ব লাগে, এইটো আমি অনলাইন ইণ্টাৰভিউ দিব লাগিব। আৰু অনলাইন ইণ্টাৰভিউ দিব লাগিলে আপোনাৰ যিকোনো গ্ৰেজুৱেট পষ্টৰ কাৰণে যিকোনো এজনে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু সেইকাৰণে আমাৰ স্কুল এডুকেশ্যনটো যদি ইউনিভাৰ্চেল কৰা নহয় বা আমাৰ নেশ্যনেলাইজ কৰা নহয়, তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীয়ে আজি বাহিৰ ৰাজ্যবিলাকত যি শিক্ষা দিছে এই চেম শিক্ষা যদি আমিও দিব নোৱাৰোঁ, চেম কোৱালিটিৰ এডুকেশ্যন যদি আমিও দিব নোৱাৰোঁ, আমাৰ ল'ৰা ছোৱালীয়ে প্ৰাপ্য যিটো আছে চাকৰি বা বিভিন্ন সুবিধা ইয়াৰ পৰা বঞ্চিত হৈ যাব। তো সেইকাৰণে আজিৰ সময়ত যিটো নিউ এডুকেশ্যন পলিচি ভাৰতত আৰম্ভ হৈছে, এই নিউ এডুকেশ্যন পলিচিটো আমাৰ শিক্ষাগুৰুসকলে খুব ভালকৈ বুজিব লাগিব। আৰু ইয়াৰ লগতে অভিভাৱকসকলকো নিউ এডুকেশ্যন পলিচিৰ ওপৰত আমি অলপমান এৱাৰনেছ, আমি অলপ ইয়াত যি ইনফৰমেশ্যন সেইটো আমাৰ অভিভাৱকসকলকো আমি দিব লাগিব।